উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষা নহয়। মূল্যায়নৰ ভিত্তিত প্ৰস্তুত হোৱা মাৰ্কশ্বিট প্ৰযোজ্য হ'ব সকলো চাকৰি। পৰীক্ষাৰ ফলাফলত থাকিব ষ্টাৰ ডিষ্টিংশ্যন। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ বাবে ডক্টৰ অলক বুঢ়াগোহাঁই আৰু ডক্টৰ দীপক শৰ্মাৰ নেতৃত্বত গঠন হোৱা বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দিনটোত শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ ঘোষণা। পৰীক্ষাত যিটো নম্বৰ পালে সেইটো অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব, তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব। ইয়াৰ পিছতেই ৰাজ্যজুৰি হোৱা তুমুল বিতৰ্কৰ পিছত মুখ্যমন্ত্ৰী আৰু ছাত্ৰ সংগঠনৰে বৃহস্পতিবাৰে জনতা ভৱনত বৈঠক। সেই বৈঠকতে সিদ্ধান্ত বিশেষ পৰীক্ষা নহয়। সৰ্বসন্মত সিদ্ধান্ত মতে এই আমাৰ অধিসূচনাৰ ৫ নম্বৰ দফাটো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰা হয়। মই পুনৰবাৰ কৈছোঁ, আমাৰ পূৰ্বৰ অধিসূচনাৰ ৫ নম্বৰ দফা য'ত ১৫ ছেপ্টেম্বৰৰ ভিতৰত আৰু এটা পৰীক্ষা অনুষ্ঠিত কৰা বা পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকল যিসকলে অদূৰ ভৱিষ্যতে চৰকাৰী চাকৰিৰ কাৰণে আকাংক্ষিত প্ৰাৰ্থী তেওঁলোকে বহিব লগাৰ এটা দফা দিয়া হৈছিল। এই ৫ নম্বৰ দফাটো আজি আমি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মূল্যায়নৰ ভিত্তিত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। পৰীক্ষাৰ ফলাফলত নাথাকে স্থান, থাকিব ষ্টাৰ ডিষ্টিংশ্যন। এই ষ্টাৰ ডিষ্টিংশ্যন থকা মাৰ্কশ্বিট সকলো চাকৰিত প্ৰযোজ্য হ'ব। এবাৰ ষ্টেণ্ড নাথাকে, কিন্তু ষ্টাৰ ডিষ্টিংশ্যনৰ ব্যৱস্থা বাহাল যে বিভিন্ন শিক্ষানুষ্ঠানৰ নামভৰ্তিকে ধৰি আনকি বিভিন্ন চাকৰি নিযুক্তিকে ধৰি সকলো ক্ষেত্ৰত এই চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন ভেলিড হ'ব। অৱশ্যে শিক্ষকৰ চাকৰিৰ প্ৰয়োজন হ'লে পৰীক্ষা পাতিব পাৰে চৰকাৰে। ভৱিষ্যত